তো হেল্ল' গাইজ, কি খবৰ? তো আশা কৰিছোঁ সকলোৰে ভাল। তো আজি মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ, চাইকেল ৰাইড কৰিব লৈছোঁ। তো ক'ত যাম ভিডিঅ'টো এণ্ডলৈকে চাই যোৱা। তো আমাৰ চাইকেলকেইখন এইকেইখন। তো চব হেণ্ডলত গামোচা বান্ধি দিয়া আছে। তো তিনিজন যাম এতিয়া আমি। যাবলৈ চব ৰেডি হৈ আছোঁ। তো ভিডিঅ'টো এণ্ডলৈকে চাই যাওক, কেনেকুৱা পাই কমেণ্ট এটা কৰি জনাই দিবা। তো চলো। তো এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ। তো চাইকেলত উঠি ল'লোঁ আৰু গৈ আছোঁ আমি এতিয়া আঠখিতা নামঘৰ। তো প্ৰত্যেক বছৰে মই আঠখিতা নামঘৰ গৈ থাকোঁ। তো এইবাৰো ওলাইছোঁ, এইবাৰ চাইকেল ৰাইড কৰি চাইকেললৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখুৱাবলৈ আহি গৈছোঁ কেনেকুৱা কি হয়। তো চাই যাওক, এবাৰ ফাৰ্ষ্ট চাইকেল ৰাইড কৰিছোঁ। তো এতিয়া আমি গৈ আছোঁ তিনিজন আৰু আধা ৰাস্তাৰ পৰা যাব তিনিজন। তো সিহঁতক লগ কৰি লওঁ আৰু গৈ থাকোঁ ব'লক। তো আহি পাই গ'লোঁ এতিয়া জামুগুৰি দলং। তো আহি পাই গ'লোঁ এতিয়া জামুগুৰি তিনিআলি। তো গৈ আছোঁ গোটেইকেইটা চাইকেল মাৰি আৰু ৰাতিপুৱা এতিয়া বেলিটো ওলাইছে আৰু চাই লওক। তো মানুহ চানুহ নাই, পূৰা ভূঞি ৰাস্তাত গৈ আছোঁ। তো পথাৰৰ মাজত চাই লওক ৰাতিপুৱা। তো আহি বাকী তিনিজনক লগ পাই গ'লোঁ। তো গৈ আছে সিহঁতি আগত আৰু মই পিছে পিছে গৈ আছোঁ ভিতৰত। তো আহি পাই গ'লোঁ এতিয়া গৰঙা বাগান। তো ভিউটো চাই লওক, বাগানৰ কি বঢ়িয়া ভিউ। তো আহি পাই গ'লোঁ, ধৰক কি জেগা জানো, নামটো নাজানো। তো কোনোবাই চিনি পাই যদি কমেণ্ট কৰি জনাই দিব। তো ফাইনেলি এইটো আঠখিতা নামঘৰ যোৱাৰ ৰুটত সোমাই দিলোঁ। এইটো ৰাস্তাত পোনে গ'লে ডাইৰেক্ট আঠখিতা নামঘৰ পাম। তো গৈ থাকোঁ ব'লক আৰু পথাৰৰ ভিউটো চাওক,
চবফালে সেউজীয়া সেউজীয়া হৈ আছে। তো ফাইনেলি আহি পাই গ'লো এতিয়া আঠখিলীয়া নামঘৰৰ মেইন গেট। তো মানুহ চব গৈ আছে, তো ব'লক আমিও যাওঁ, ভিতৰত লগ পাম। তো এখনকৈ 3খন গেট পাৰ হৈ আহিলোঁ। তো আহি পাই গ'লো এতিয়া গাড়ী পাৰ্কিং কৰা ঠাইডোখৰ। তো দোকানখনত চাইকেলখন ৰখাই থৈ দিলোঁ। এতিয়া নামঘৰ ফালে গৈ আছোঁ, নামঘৰ হেৰিতে। আজি মানুহ কমটি আছে, আনকালে বহুত মানুহ হয়। তো আহি পাই গ'লো এতিয়া বাটচৰা। তো এই দোকানখনতে চাকি তাকি ল'লোঁ। আমি যে গোটেইকেইজন একেলগতে আহিছোঁ, মানে একেলগতে চাকি লৈ লৈছোঁ। তো চাকি ধূপ জ্বলামগৈ। তো এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। তো ইয়াত এতিয়া ভৰিহঁতকেইটা অলপ ওলাই যাওঁ। তো ইয়াতে চাকি জ্বলাই চাকি জ্বলাই আছে। তো এতিয়া চাকি জ্বলাই ল'লোঁ। চাই লওঁ কি কি হয়। তো এতিয়া চাকি তাকি জ্বলাইটো হৈ গ'ল। এতিয়া ওলাই আহিলোঁ, গৈ আছোঁ। এতিয়া পেট পূজাটো কৰি ল'মগৈ। তো ইয়াৰ দোকানবোৰ চাই লওক। তো চব বাঁহৰ বস্তু আৰু মানুহ আহি আছে। তো ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ, হোটেলত সোমাই কিবা এটা খাই লওঁ। চাই থাকক। তো এতিয়া পেট পূজা কৰি লওঁ, কৰি লৈ ল'লোঁ পৰঠা লৈ ল'লোঁ। খাই লওঁ। তো আপোনালোকে পৰঠা খাই লওঁ। তো এবাৰ নামঘৰ ভিউটো দেখুৱাই দিছোঁ, চাই লওক। তো এতিয়া বৰপুখুৰীটো চাই লওঁ। ইয়াত মাছ কাছ মেলি থোৱা আছে, দেখি পাওঁ নাপাওঁ ঠিক নাই। তো আপোনালোকক দেখাবলৈ লৈছোঁ। তো চাওক। তো পানীখিনিতো ঘোন্দা হৈ আছে, এতিয়া মাছ ওলালেও কেমেৰাত মনিবই নোৱাৰিব। তো মিঠাই দিওঁতে তেতিয়া পানীখিনি ঘোলা হৈ গৈছে। তো শ্ৰীকৃষ্ণ মূৰ্তি বনাই দিয়া আছে পানীৰ মাজত। তো এতিয়া আঠখিলীয়া নামঘৰৰ পৰা ওলাই দিলোঁ, সময়ো বহুত হৈ গ'ল। তো যিহেতু ঘৰ যাব লাগিব আকৌ, ওলাই দিলোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু যিসকল চেনেলটো নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু
দেখিছে কিমান কষ্ট কৰি চাইকেল লৈ ভিডিঅ' বনাইছোঁ।